প্ৰাঞ্জল হাজৰিকা আজি পিয়াৰ গড ফাৰ্মৰ পৰা এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আগবাঢ়িছোঁ। আজি ভিডিঅ'টোৰ প্ৰধান উদ্দেশ্য হৈছে মোৰ মেক্সিমাম ছাবস্ক্ৰাইবাৰে বা ভিউৱাৰ্ছে মোক এটা কথা সোধে যে দাদা অসমত বিটেল ছাগলী সুস্থ সবল কৰি ৰাখিবলৈ হ'লে কেনেদৰে প্ৰতিপালন কৰিব লাগে। তো মই সেই তেখেতসকলৰ অন ৰিকুৱেষ্টত আজি এটা ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব, কিয়নো মই মুখেৰে কোৱাতকৈ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক গোটেই কথাখিনি বুজাবলৈ চেষ্টা কৰিম, তেতিয়া অতি সহজতে বুজি পাব। আৰু প্ৰথমৰ পৰা শেষলৈকে চাব, কিয়নো মাজত এৰি থৈ নাযাব অকণো বা আধা চাই এৰি নিদিব। সম্পূৰ্ণ ভিডিঅ'টোত মই গোটেই কথাখিনি বিৱৰি ক'ম, আপোনালোকে ভালদৰে চাব। এইটো দেখা পাইছে স্ক্ৰীণত, ধুনীয়াকৈ ওলাইছে নে ছাৰ বস্তুটো? ভিৰবেক কোম্পানীৰ ভিমাৰেল, এইটো হ'ল মাল্টিভিটামিন, দেখিছে নিশ্চয়। ইয়াৰ এইটো এটা আধা লিটাৰ হয়, 500 ml ভিমাৰেল, ভিৰবেক কোম্পানীৰ ভিমাৰেল 500 ml, মানে আধা লিটাৰ এটা ভিমাৰেল বটল। আৰু এইটো এটা দেখিছে আপোনালোকে, সম্পূৰ্ণ ওলাইছে নাই বস্তুটো? গ্ৰভিপ্লেক্স, ভিৰবেক কোম্পানীৰ গ্ৰভিপ্লেক্স, এইটো হ'ল আপোনাৰ বি কমপ্লেক্স। মোৰ ছাগলীৰ পৰিমাণ অলপ সৰহকৈ থকাৰ বাবে মই কোৱান্টিটিটো অলপ বঢ়াই লৈছোঁ, আপোনালোকে সেই অনুপাতে ল'ব পাৰে। অৰ্থাৎ মই কি ক'ব বিচাৰিছোঁ, দেখিছে ভিমাৰেল আপুনি আধা লিটাৰ দেখিছে, আৰু তাৰ লগত মই গ্ৰভিপ্লেক্স লৈছোঁ 5 লিটাৰ, মানে 5 লিটাৰ গ্ৰভিপ্লেক্সৰ লগত আধা লিটাৰ ভিমাৰেল মিক্স কৰিব লাগিব। গতিকে যদি আপোনালোকে আধা লিটাৰ গ্ৰভিপ্লেক্স লয়, তাৰ লগত 50 গ্ৰাম ভিমাৰেল মিক্স কৰিব লাগিব। সেই অনুপাতটো মনত ৰাখিব। মই 5 লিটাৰত আধা লিটাৰ মিক্স কৰিছোঁ, অৰ্থাৎ আধা লিটাৰত 50 গ্ৰাম মিক্স কৰিব লাগিব ভিমাৰেল। এইটো হ'ল বি কমপ্লেক্স, গ্ৰভিপ্লেক্স। এইটো এটা চাওক, অষ্টভেট, এইটো হ'ল কেলছিয়াম, অষ্টভেট, এইটো 5 লিটাৰৰ বটল হয়। আৰু শেষত দেখাইছোঁ আপোনালোকক, এইটো লিভ 52, এইটো হ'ল লিভাৰ, এইটো 5 লিটাৰ। অৰ্থাৎ মই গোটেই মিশ্ৰণটোৰ কথা এবাৰ ভালদৰে বুজাই দিছোঁ। আপুনি কেলছিয়াম ল'লে 5 লিটাৰ, লিভাৰ ল'লে 5 লিটাৰ, বি কমপ্লেক্স ল'লে 5 লিটাৰ, বি কমপ্লেক্স ল'লে 5 লিটাৰ, তাৰ লগত মাল্টিভিটামিন অৰ্থাৎ ভিমাৰেল ল'লে আধা লিটাৰ। 5 লিটাৰ, 5 লিটাৰ, 5 লিটাৰ আৰু আধা লিটাৰ। যদি আপোনালোকৰ পৰিমাণ কম হয় ছাগলীৰ, তেতিয়াহ'লে গ্ৰভিপ্লেক্স অৰ্থাৎ বি কমপ্লেক্স ল'ব আধা লিটাৰ, অষ্টভেট অৰ্থাৎ কেলছিয়াম ল'ব আধা লিটাৰ, লিভ 52 অৰ্থাৎ লিভাৰ টনিক ল'ব আধা লিটাৰ, তাৰ লগত ভিমাৰেল ল'ব 50 গ্ৰাম। মিশ্ৰণটো পৰিমাণটো তেনেকৈ হয়। আৰু এটা কথা কৈ থওঁ, মই এই 3টা ব্ৰেণ্ড মই চুজ কৰিছোঁ, কিয়নো এই 3টা ব্ৰেণ্ড বহুত মানে ভাল প্ৰডাক্ট বুলি কয়। আপোনালোকে মানে নিৰ্দিষ্ট ফাৰ্মেচিত, আপোনালোকৰ ওচৰে পাঁজৰে থকা নিৰ্দিষ্ট ফাৰ্মেচিত এই 3টা ব্ৰেণ্ড মানে গ্ৰভিপ্লেক্স হওক বা অষ্টভেট হওক বা লিভ 52 হওক, এই 3টা নামৰ বি কমপ্লেক্স, কেলছিয়াম আৰু লিভাৰ টনিক নাপাবও পাৰে। বিভিন্ন ধৰণৰ লিভাৰ টনিক, অষ্টভেট বিভিন্ন নামত বি কমপ্লেক্স আহে ফাৰ্মেচিবিলাকত। কিন্তু এটা কথা মন কৰিব, দৰৱবিলাকৰ কোম্পেনীবিলাক ব্ৰেণ্ডেড হয়নে নহয়? সদায় ব্ৰেণ্ডেড দৰৱ খুৱাবলৈ চেষ্টা কৰিব, কিয়নো এইবিলাকৰ ৰিজাল্ট বহুত সোনকালে ভাল আহে। আৰু বাকী কিছুমান বহুত সস্তীয়া কোম্পানী আছে, যিবিলাক ধৰক আপুনি বছৰ ধৰি খুৱাই থাকিলেও তেনেকুৱা একো ভাল ৰিজাল্ট নাপায়। গতিকে সদায় মন কৰিব, সদায় কোম্পেনীটো ব্ৰেণ্ডেড হ'ব লাগে। গ্ৰভিপ্লেক্স নাপাবও পাৰে, আপুনি এমবিপ্লেক্সো পাব পাৰে বা অন্য কিবাও পাব পাৰে নামৰ। তো সেইখিনি আপোনালোকে নিজেই অকণমান বিবেচনা কৰি ল'ব, যিটোত আপোনাৰ কোম্পেনী ব্ৰেণ্ডটো ভাল থাকিব, ভাল ব্ৰেণ্ডৰ কোম্পানী হ'ব, সেইবিলাক মেডিচিন ইউজ কৰিলে ৰিজাল্টটো বেছি ভাল পাব। এতিয়া মই আপোনালোকক মিশ্ৰণটো কেনেকৈ ধৰক কিমান পৰিমাণৰ ল'ব লাগিব মই সেইখিনি বুজাই দিলোঁ। এতিয়া মই কৈছোঁ এইখিনি খোৱাৰ যিটো হিচাপ, খোৱাৰ যিটো নিয়ম, সেইখিনি ক'বলৈ গৈছোঁ। আজি আপুনি
ধৰক এটা ছাগলী ধৰি ল'লোঁ, ইয়াৰ ওজন ধৰি ল'লোঁ 35 কেজি। 35 কেজি ওজনৰ ছাগলীটো আপুনি যেতিয়া 3-4টা বস্তু একেলগে মিক্স কৰিলে, এটা বাল্টিত একেলগে মিক্স কৰিলে, মই কেনেদৰে মিক্স কৰে সেই ভিডিঅ'টো মই আপোনাক এই ভিডিঅ'ৰ একেবাৰে শেষত মই এই 4টা বস্তু প্ৰডাক্ট কেনেকৈ একেলগে মিক্স কৰি আমি খুৱাওঁ সেই ভিডিঅ'টো আপোনালোকক শেষত দি দিম, চাব পাৰিব ভালদৰে। মই এতিয়া ক'বলৈ বিচাৰিছোঁ, এইটো এটা 35 কেজি ওজনৰ ছাগলী পোৱালি। তো ইয়াক মই যেতিয়া এই 4টা প্ৰডাক্টৰ এটা মিশ্ৰণ হ'ব, তাৰপিছত 10 ml এটা চিৰিঞ্জত লৈ পেলাই ইয়াৰ মুখৰ ভিতৰত সোমোৱাই আমি খুৱাব পাৰিম। অৰ্থাৎ এটা ছাগলীক 10 ml। যদিহে 20 কেজিৰ তলত হয় ছাগলীটো, তাক 5 ml খুৱাব, আৰু 20 কেজিৰ পৰা ওপৰত যিখিনি ছাগলী হয় সিহঁতক 10 mlকৈ খুৱাব। খুওৱাৰ নিয়মটো সেইটোৱে। আৰু কণ্টিনিউ 15 দিন খুৱাব। 15 দিন খোৱাৰ পিছত আকৌ এমাহ বা 15 দিন গেপ দিব, তাৰপিছত আকৌ 15 দিন খুৱাব। অৰ্থাৎ 15 দিন খোৱাৰ পিছত এসপ্তাহ 10 দিন 15 দিন আকৌ গেপ কৰি তাৰপিছত আকৌ খুৱাব 15 দিন। তেনেদৰে আপোনাৰ 1 মাহমান যদি মাজত 15 দিন গেপ কৰি 1 মাহমান খুৱাই দিলে, আৰু 3 মাহমানলৈকে আকৌ খুৱাব নালাগে। 3 মাহমানৰ পিছত আকৌ তেনেকৈ 15 দিন খুৱাব লাগিব। এইকেইটা খুওৱাৰ ফলত কি লাভ হয় এতিয়া সেইটো কৈ আছোঁ। চাওক, বি কমপ্লেক্সে আপোনাৰ কি কাম কৰিব। প্ৰথম কথা হ'ল ছাগলীটোক সুস্থ সবল কৰি তুলিব। তাৰপিছতে ইয়াৰ যিটো ছাগলীৰ গাৰ যিটো নোম মিহি কৰি ৰাখিব, চাইনিং কৰি ৰাখিব। তাৰপিছতে গ্ৰ'থ হোৱাত সহায় কৰিব। আৰু বিভিন্ন কাৰণ আছে, গোটেইখিনি মই বৰ্ণনা নকৰোঁ। এইটো হ'ল কেলছিয়ামটোৰ কাম হ'ল সিহঁতৰ যিখিনি হাড় মানে দেহৰ গঠন, হাড়ৰ গঠন, দেহৰ গঠন সেইখিনি উন্নত কৰিব, সবল কৰিব। আৰু লিভ 52 মানে লিভাৰৰ কথাটো গম পায় সকলোৱে, মানে ধৰক সিহঁতৰ লিভাৰ ফাংচনটো ভাল কৰাত সহায় কৰে লিভাৰ টনিকে। অৰ্থাৎ যিখিনি ঘাঁহ বন দানা আমি দিওঁ সিহঁতক খায়, সেইখিনি সোনকালে হজম হ'বৰ কাৰণে লিভাৰটো ষ্ট্ৰং লাগে। গতিকে লিভাৰটো ষ্ট্ৰং কৰিবৰ কাৰণে আমি লিভ 52 খুৱাওঁ। শেষত আপোনালোকক দেখাইছোঁ এটা ভিমাৰেল। এইটো এটা বহুত ভাল প্ৰডাক্ট। মই বহুত বছৰ আগৰ পৰা ইয়াক ইউজ কৰোঁ। বহুত ভাল প্ৰডাক্ট। মোৰ আগত যেতিয়া পল্ট্ৰি ফাৰ্ম আছিল, পল্ট্ৰি ফাৰ্মতো মই ইউজ কৰিছিলোঁ ভিমাৰেল। বহুত ধুনীয়া এটা ৰিজাল্ট। ভিমাৰেলটো হ'ল এটা মাল্টিভিটামিন মিনছ ইয়াত আমি দৈনন্দিন ছাগলীখিনিক যিখিনি খাদ্য খুৱাব চেষ্টা কৰোঁ বা খুৱাওঁ, সুষম আহাৰ, সেই আহাৰখিনিত যিখিনি সিহঁতৰ দেহৰ কাৰণে মিনাৰেলছ বা ভিটামিনছ কম থাকে, এইটো আপুনি ইউজ কৰাৰ লগে লগে সেই কম থকা ভিটামিনখিনি পূৰণ কৰে। অৰ্থাৎ আজি যদি আপুনি কিবা এটা গছৰ ডাল পাত খুৱাইছে, তাত ধৰি লওক কেলছিয়াম আছে কিন্তু লিভাৰ কম আছে, বা অৰ্থাৎ কিবা যিখিনি মানে দৰকাৰ এটা ছাগলীক সুষম আহাৰত যিখিনি প্ৰয়োজন ভিটামিনছৰ, তাত যিকোনো ভিটামিনছ কম থাকিব পাৰে। আমি আজিৰ দিনটোত যিখিনি গছপাত খোৱালোঁ বা ঘাঁহ খোৱালোঁ, তাত যদি কিবা কম আছিলে, আপুনি এইটো ভিমাৰেলটো ইউজ কৰিলে সেই কম যিখিনি ভিটামিনছ বা যিখিনি মিনাৰেলছ সেইখিনি আপুনি ইয়াৰ পৰা পাব। এইটো এটা বহুত ভাল প্ৰডাক্ট। গতিকে মই আপোনালোকক আজি চমুকৈ ইমানখিনিয়ে বুজাই দিলোঁ, বিশেষ নকওঁ। লগতে মোৰ ছাগলীখিনিকো মই আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ কেমেৰা পাৰ্চন অৰ্থাৎ মোৰ ভণ্টি আছে, ভণ্টি আজি মোৰ কেমেৰা পাৰ্চন। তাইক মই দেখাবলৈ কৈছোঁ মোৰ ফাৰ্মৰ ছাগলীখিনিক এবাৰ। বৰ্তমান ৰাতিপুৱাৰ সময়, সিহঁতক মই কেইটামান দানা দি পেলাই জাষ্ট ৰাখিছোঁ ফাৰ্মৰ ভিতৰতে, কিয়নো বতৰটো যথেষ্ট বেয়া, সেমেকা, উলিয়াই দিয়া নাই এতিয়া। অলপ বতৰ ফৰকাল হ'লে বাহিৰলৈ উলিয়াই দিম পথাৰলৈ চৰিবৰ কাৰণে। আপোনালোকে এবাৰ চাওক, বৰ্তমান মোৰ ওচৰত 50-ৰ পৰা 60টা ছাগলী আছে। ইয়াৰ ভিতৰতে কিছুমান মই বিকিবৰ কাৰণে ৰেডি কৰিছোঁ। অৰ্থাৎ এইবিলাক ছাগলী মই বিক্ৰীৰ কাৰণে ৰেডি কৰা আছে। ইচ্ছুক ব্যক্তিয়ে যিসকলে বিটেল ছাগলীৰ প্ৰয়োজন আছে বা বিটেল ছাগলীৰ কাৰণে মোক ফোন কৰি আছে বা মেছেজ কৰি আছে হোৱাটছএপত, সকলোকে মই ভিডিঅ'টোৰ মাধ্যমেদি এইটোৱে জনাইছোঁ যে আহক আপোনালোক, মোৰ ওচৰত পাব উন্নত মানদণ্ডৰ বিটেল ছাগলী। 6 মাহৰ পৰা ধৰি এবছৰৰ ভিতৰৰ পোৱালিখিনি মই বিক্ৰী কৰিবলৈ
সাজু কৰিছোঁ। যিসকল বন্ধুক বিটেল ছাগলীৰ ফাৰ্ম কৰিবৰ কাৰণে প্ৰয়োজন হৈ আছে বিটেল ছাগলীৰ, আহক সকলো আহি মোৰ পৰা উন্নত মানদণ্ডৰ বিটেল ছাগলী লৈ যাব পাৰিব। এইখিনিকে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। লগতে আৰু এটা কথা কওঁ, মই ভিডিঅ' কৰি থাকোঁতে সদায় মই এটা কথাই পাহৰি যাওঁ, মোৰ ফাৰ্মখনৰ এড্ৰেছ ক'বৰ কাৰণে। মোৰ ফাৰ্মখনৰ এড্ৰেছ হ'ল গোলাঘাট ডিষ্ট্ৰিক্ট, দেৰগাঁৱৰ সমীপত ৰঙামাটি সাগৰগাঁও। আৰু যিসকল বন্ধুৱে মোৰ ভিডিঅ'বিলাক চায় তেখেতসকললৈ এটা অনুৰোধ, যাতে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় এটা লাইক কৰিব, লগতে এটা কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চায় তেখেতসকলক কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো আপোনালোকৰ তেনেকুৱা ধৰণৰ উৎসাহ উদ্দীপনাই আমাক আৰু সাহস যোগায় আমি নতুন নতুন কাম কৰি আগুৱাই যাবৰ কাৰণে, আৰু সাহস পাওঁ আমি। সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ, সদায় সহযোগ কৰক। আমি আপোনালোকৰ লগত আছোঁ, আপোনালোকেও আমাৰ লগত থাকক, সহযোগ কৰক। এইদৰে আগুৱাই যাম সকলো একেলগ হৈ। ধন্যবাদ। पूरा বতাই দেখোন